সো বন্ধুসকল আজি আমি চাম যে কেনেকে আপুনি যি সংখ্যা ভাবে বা যি সংখ্যা আপুনি এটা বুকত লিখিলে সেই সংখ্যাৰ উত্তৰ বোলে একেটাই হয় কেনেকে হয় মোৰতো বিশ্বাসেই হোৱা নাই সো আমি অংকটো কৰি পেলাইহে বিশ্বাস কৰিম যে হয় নে নহয় এইটো কেনেকে সম্ভৱ বা কেনেকে সম্ভৱ হ'ব পাৰে সো বলকচোন আমি অংকটোৱে কৰি চাওঁ সো বলক আমি পেজ আপনার দেশ বন্ধুসকল আমি চাই আছো চেনেল আহক কিবা শিকো সব বহুতেই গ্ৰেট বোলে ৱাও কি ইমাজিন এটা অংকৰ পৰা আপোনালোকৰ মনৰ কথা বোলে বুজিব পাৰি সো কেনেকে বুজিব পাৰি বলক আমি ভিডিঅ' মনত যি ভাবে যি ভবাৰ পিছত তাৰ উত্তৰটো এইটোৱে ওলাব যি সংখ্যা ভাবে যেনে উত্তৰটো এইটো নিশ্চয় ওলাব 27430 এইটোৱে ওলাব আপুনি মনত যি কি নাভাবে কিয় যেনেকে মই কৈ দিছো চাওক So magic মই ইয়াত লিখিম ইয়াত লিখিম আছামিজ মেজিক ওকে পেনটো ভালকে লিখা নাই বেলেগ এটা লৈ লওঁ আছামিজ মেজিক মই প্ৰথমতে লিখিম 5432 যেনিবা মই ললো 542 এতিয়া আপোনাৰ মতামত আপুনি কি লিখিব সো আপুনি যেতিয়া নিজে অংকটো কৰিব তেতিয়া আপোনাৰ বেলেগ এটা ফ্ৰেণ্ডক লিখিবলৈ ক'ব যেনিবা সে আপুনি ধৰি লওক লিখিলে 3792 তাৰপিছত আকৌ মই নিজে লিখিব লাগিব মই লিখিলো ইয়াত 70 তাৰপিছত লিখিলো 2 তাৰপিছত 7 তাৰপিছত আকৌ নেক্সট আপোনাক লিখিব কৈ আছো মই আপুনি লিখক আপুনি সে মনত ভাবিলে 5 4 7 2 তাৰপিছত এতিয়া মোৰ লিখাৰ পালি মই লিখিলো 7 2 5 5 সো এইকেইটা মই যোগ কৰিলো যোগ কৰাৰ পিছত চাওক ইয়াত মই যোগ কৰিম এইকেইটা 7 2 9 9 9 আৰু 7 16 16 খাতে 16 দুয়ে 18 18 দুয়ে 20 সো ইয়াত 20ৰ শূন্য হাতে গলে 2 তাৰপিছত ইয়াক চাওক 2 9 2 খাতে 9 9 শূন্য 9 হ'ব 9 আৰু 9 9 18 18 3 হ'ব 21 ইয়াত চাওক 22 23 23ৰ 3 হাতে গলে 2 তাৰপিছত ইয়াত চাওক 5 4 9 9 2 10 11 11 খাতে 18 18 4 22 22 2 24 24ৰ 4 হাতে গলে আকৌ 2 তাৰপিছত ইয়াত চাওক 5 5 10 10 খাতে 17 17 3 20 20 20 পাছে 25 আৰু 25 2 27 207 207 চাওক মই যোনটো কৈছিলো এইটো চাওক 2743 2743 এইটো উত্তৰটো এইটোৱে ওলাইছে সো কেনেকে ওলাইছে বন্ধুসকল মই এটা কৈ দিব ওলাইছো আছামিজ মেজিকত এইটো চাওক ওপৰৰ আৰু তলৰ পৰা চালে ফাৰ্ষ্টৰ আৰু সেকেন্ডৰ সংখ্যাৰ মিল আছে এই দুটা লাইনত চাওক এই দুটা লাইনৰ মিল আছে সো কেনেকে মিল আছে মই কৈ দি আছো খাতে 2 9 আৰু ইফালে চাওক খাতে 2 9 4 5 9 5 আৰু এইটো লাষ্টৰ যোনটো হ'ব এইটো 10 হ'ব লাগিব 5 5 10 সো তেনেকৈ সেকেন্ড লাইনৰো মিল আছে খাতে 2 9 9 0 9 খাতে 2 9 আৰু চাওক খাতে 3 10 ইয়াতো ওলাই গল 10 বাকি ইয়াত 9 9 9 ইয়াতো চাওক 9 9 9 ইয়াত চাওক এইটো 10 হৈ গল সো ওপৰৰ যিটো সংখ্যা তো আমি ইফালে পালো 10 9 9 আৰু এটা 9 সো ইফালে এইটোৰ পৰা আমি পালো 10 9 9 9 তাৰপিছত এই দুটা আমি প্ৰথমতে যোগ কৰি লম চাওক 9 9 18ৰ 8 হাতে গলে এইটো অথনিৰ 2 হাতে গলে 1 তাৰপিছত 9 9 18 1 19ৰ 9 হাতে গলে 1 9 9 18 1 19ৰ 9 হাতে গলে 1 একৰ পিছত ইয়াত চাওক 0 0 0 0 0 হ'ব গতিকে অথনিৰ 1 তাৰপিছত 1 1 2 ঠিক আছে 1 1 2 হোৱাৰ পিছত ইয়াত যেটো সংখ্যা লৈছে আপুনি যোনটো এইটো সংখ্যা দিছিলে সো এই সংখ্যাটো চাওক মই দেখাই আছো
ইয়াত ইয়াত সংখ্যাটো কি আছে 5423 ইয়াত আছে 5 4 এইটো 2 মই ভালকে বুজাই আছো ইয়াত চাওক 21998 ওলাইছিলে আমাৰ এইটো যিটো উত্তৰ এইটো ওলাইছিলে তাৰপিছত ইয়াত আমি যোগ কৰিম এইটো চাওক ওপৰৰ যোনটো সংখ্যা আছে 5432 সো ইয়াত দিম 5432 5432 এইটো যোগ কৰিলে যিটো এনসাৰ ওলাব চাওক 8 2 10 শূন্য হাতে গলে 1 9 9 3 12 1 13 3 হাতে গলে 1 তাৰপিছত 13 1 14 4 হাতে গলে 1 তাৰপিছত 1 6 হাতেৰ 1 7 তাৰপিছত ইয়াত দুইটো তললৈ নামি আহিলে তো হল 27430 সো এই উত্তৰটো এই কাগজত লিখা উত্তৰটো সেম হল মনত ৰাখিব এইটো যিটো যোগ কৰিব আপুনি এটা নিজেই প্ৰথম সংখ্যা বহাই ল'ব লাগিব সো ইয়াত যদি এইটো চাওক 10 9 9 লগত এনসাৰ ইমান ওলাইছে 21998 ওলাইছে ঠিক আছে মই ইয়াত আৰু এটা দেখাই দিছো টিক্স বুজিবলৈ সুবিধা হ'ব 21998 সো ইয়াত যদি আপুনি লিখিলে হয় 5432 লিখিছো মই অথনিটো 5432 লিখিছো এতিয়া যদি লিখে 5 5 6 4 সো এইটো যদি যোগ কৰি লয় আপুনি চাওক 4 4 8 12 2 হাতে গলে 1 9 9 6 15 1 16 6 হাতে গলে 1 তাৰপিছত 9 9 4 9 5 14 1 15 5 হাতে গলে 1 5 1 6 1 7 তাৰপিছত হ'ব তলৰ দুইটো নামি আহিলে সো তেনেকৈ আপুনি যদি এইটো যিটো দিব মানে আগতে আপুনি যোগ কৰি ল'ব লাগিব যোগ কৰিলে মানে কি এইবিলাক এনসাৰ যোগ কৰি ল'ব লাগিব তাৰপিছত এইটো যিটো মাজৰ দুটো সংখ্যা আছে সেই সংখ্যাটো ফ্ৰেণ্ডক যিকোনো ফ্ৰেণ্ডক যি সংখ্যা দিয়ে মুঠতে সেই সংখ্যাবিলাক আপোনাক যদি ইয়াত দিছে মুঠতে আপুনি 999 তাৰপিছত লাষ্টৰ যিটো সংখ্যা হ'ব এইটো 10 10 বনাব লাগিব সো তেনেকৈ আমি উত্তৰটো অতি সহজে ওলাই দিব পাৰি যাম যি সংখ্যা দিলে আমি উত্তৰটো ওলাব পাৰি যাম সো এতিয়া যদি আপোনাৰ বন্ধুক মেজিক দেখাব বিচাৰে সো আপুনি এইটো নাম্বাৰ প্ৰথমতে লিখি ল'ব লাগিব যিটো যোগ কৰিলে 5564 এইটো লিখি ল'ব প্ৰথমতে তাৰপিছত আপোনাৰ ফ্ৰেণ্ডক নম্বৰ লিখিব দিব তাৰপিছত আপুনি লিখিব তাৰপিছত আপোনাৰ ফ্ৰেণ্ডক আপুনি লিখিব যোগ কৰি এই সংখ্যাটো ওলাব বুলি ক'ব আপুনি প্ৰথমতে এটা কাগজত লিখি দি দিলে যে 27562 তুমি যি বা তোমাৰ আপোনাৰ ফ্ৰেণ্ডক ক'লে যে আপুনি যি সংখ্যা ভাবক নে কিয় উত্তৰটো এইটো ওলাব লাগিব 100% চিয়ৰ আৰু ওলাব আপোনাক প্ৰমাণ কৰি দেখাই দিছো নাপাহৰিব যে এইটো নম্বৰটো যোগ কৰা নম্বৰটো এইটোৱে হ'ব লাগিব বেলেগ বেলেগ যোগ কৰা হ'ব পাৰে যে আপুনি যি যোগ কৰে বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকক কেনেকৈ লাগিলে যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু যদি মোৰ চেনেলত প্ৰথম আহিছে সো মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব সো থ্যাংক ইউ আজিলৈকে বাই জয়